প্ৰিয় বন্ধু বান্ধৱীসকল, অসমত 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে এই পঞ্চায়ত নিৰ্বাচনৰ লগত সংগতি ৰাখিয়ে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আহিছোঁ। মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখন নিৰ্বাচনৰ দিনা ফাৰ্ষ্ট পলিং অফিচাৰৰ দায়িত্বত থাকে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বলকচোন ফাৰ্ষ্ট পলিং অফিচাৰে আপোনাৰ মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত পুৰুষ ভোটাৰ বা মহিলা ভোটাৰ বা ট্ৰেন্সজেণ্ডাৰ বা থাৰ্ড জেণ্ডাৰক কেনেকৈ চিহ্নিত কৰিব লাগে অলপ আলোচনা কৰোঁ। এনেকৈ এখন ভোটাৰ তালিকা লৈ ল'লোঁ, তাকে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল বুলি কোৱা হয়। মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলটো ফাৰ্ষ্ট পলিং অফিচাৰৰ হাতত থাকিব। মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল বা ভোটাৰ তালিকাখন লৈ ফাৰ্ষ্ট পলিং অফিচাৰে যদি পুৰুষ ভোটাৰ আহে তেতিয়া মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত তেওঁৰ নামটো চাই যদি পুৰুষ ভোটাৰ হয় তেতিয়াহ'লে এনেকৈ ডায়েগনেলি আঁচ এটা টানি দিব লাগে। ৰঙা চিয়াহেদি এনেকৈ ডায়েগনেলি আঁচ এটা টানি দিব লাগে যদিহে পুৰুষ ভোটাৰ হয়। ইয়াত সোমখৰ বসুমতাৰী সেইজন হ'ল পুৰুষ ভোটাৰ, লিংগ এম বুলি দিছে, তাৰমানে মেল। গতিকে সেই ঘৰখনত আপোনাৰ এনেকৈ ৰঙা চিয়াহেদি এনেকৈ ডায়েগনেলি আঁচ এটা টানি দিব লাগে। মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত ফাৰ্ষ্ট পলিং অফিচাৰে তেওঁৰ চিৰিয়েল নম্বৰটো চাই এনেকৈ লম্বাকৈ ডায়েগনেলি আঁচ এটা ৰঙা চিয়াহেদি টানি দিব লাগে। এতিয়া পুৰুষ ভোটাৰৰ সলনি যদি মহিলা ভোটাৰ হয় তেতিয়াহ'লে আপোনাৰ ডায়েগনেলি ৰঙা চিয়াহেদি আঁচ টানি লেফ্ট ছাইডৰ একদমবাৰে ওপৰত নলনী বসুমতাৰীৰ সেই ঘৰখনত এই যে চিৰিয়েল নম্বৰ যে আছে, চিৰিয়েল নম্বৰটো এনেকৈ ৰাউণ্ড আকাৰেদি চিন এটা দিব লাগে বা টিক চিন মাৰি দিলেও হয় এনেকুৱা। তাৰপিছত যেতিয়া ভোটগ্ৰহণ কেন্দ্ৰত অহা ভোটাৰজন ট্ৰেন্সজেণ্ডাৰ যদি হয় বা থাৰ্ড জেণ্ডাৰৰ অন্তৰ্গত হয় তেতিয়াহ'লে আপোনাৰ ভোটাৰ চিৰিয়েল নম্বৰৰ কাষতে আপোনাৰ ষ্টাৰ মাৰ্কছ এটা লিখি দিলেই হ'ল। এনেকুৱা ষ্টাৰ মাৰ্কছ এটা লিখি দিব লাগে। সেইটোৱে হ'ল ফাৰ্ষ্ট পলিং অফিচাৰৰ মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলত কৰিবলগীয়া কৰ্তব্য। থেংক ইউ।